মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ এটি গদ্য পাঠ আনন্দৰাম বৰুৱা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আনন্দৰাম বৰুৱাৰ নাম তোমালোকে নিশ্চয় শুনিছা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইতিমধ্যে আনন্দৰাম বৰুৱাৰ নামেৰে এটি বঁটা ঘোষণা কৰা হৈছে আৰু তাৰ অধীনতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃতী ছাত্ৰ ছাত্ৰীসকলক কম্পিউটাৰ বা লেপটপ আদি দিয়া হৈ আছে। গতিকে আনন্দৰাম বৰুৱাৰ নাম তোমালোকে নিশ্চয় শুনিছা। তেখেতৰ মেধা আৰু তেখেতৰ যোগ্যতা, জ্ঞানৰ হেঁপাহ ইত্যাদিৰ প্ৰতি লক্ষ্য ৰাখিয়েই হয়তো ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ এই বঁটাটি ঘোষণা কৰা হৈছিল। তেখেতে আছিলে প্ৰথমগৰাকী স্নাতক, তেখেত আছিলে প্ৰথমগৰাকী প্ৰশাসনীয় সেৱা আগবঢ়োৱা অসমীয়া ব্যক্তি, প্ৰশাসনীয় পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথম ব্যক্তি, বিদেশলৈ যোৱা প্ৰথম ব্যক্তি আৰু যিয়ে নেকি ইংৰাজী আৰু সংস্কৃত ভাষাত সাহিত্য চৰ্চা কৰি গোটেই বিশ্বতে নিজৰ নাম ৰাখি থৈ গৈছে। এনে এগৰাকী ব্যক্তি আমাৰ অসম ভূমিত জন্ম লাভ কৰাৰ কাৰণে অসমবাসী নিশ্চয় গৌৰৱান্বিত। গতিকে তেনে এগৰাকী ব্যক্তিৰ জীৱনী তোমালোকৰ আগত দাঙি ধৰাৰ উদ্দেশ্য এইটোৱে, যাতে তোমালোকেও তেওঁলোকৰ আদৰ্শৰে প্ৰেৰিত হৈ নিজৰ জীৱন গঢ় দিব পাৰা, জ্ঞানৰ অন্বেষণত আগবাঢ়িব পাৰা। পাঠটিৰ লেখক হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। তেখেতো এগৰাকী গৱেষক পণ্ডিত, অসমীয়া সাহিত্যৰ বিদগ্ধ সাহিত্যিক। এই পাঠটিত আনন্দৰাম বৰুৱাৰ কৰ্ম আৰু সাধনাৰ পৰিচয় তোমালোকক দিবলৈ বিচৰা হৈছে। তেওঁ সৰু কালৰ পৰাই বা শিশু কালৰ পৰাই তেওঁৰ মেধাৰ পৰিচয় দাঙি ধৰিছিল। অসমীয়াত এষাৰ কথা আছে, যি মূলা বাঢ়ে তাৰ দুপাততে চিন। আনন্দৰাম বৰুৱাইও ঠিক তেনেদৰেই নিজৰ প্ৰতিভাৰ বা ব্যক্তিত্ব বিকাশৰ চিন একেবাৰে সৰু অৱস্থাতে দেখুৱাইছিল। প্ৰতিভাসম্পন্ন এগৰাকী ব্যক্তিয়ে ভাৰতীয় প্ৰশাসনীয় পৰীক্ষাৰ প্ৰতিযোগিতাত উত্তীৰ্ণ হৈ প্ৰথমজন অসমীয়া আৰু ভাৰতীয় হিচাপে তেওঁ আছিলে পঞ্চমজন। অতি কৰ্মোদ্যমী আনন্দৰাম বৰুৱাৰ কৰ্মস্পৃহা আৰু স্বদেশৰ প্ৰতি ভালপোৱা আছিলে চিৰস্মৰণীয়। তেওঁ অসমখনক ইমান বেছি ভাল পাইছিল, তাৰ উদাহৰণ তেওঁৰ কৰ্মৰাজিয়েই বুজায়। গতিকে আমি এই পাঠটিত বা এই আলোচনাটিত পণ্ডিত প্ৰবৰ আনন্দৰাম বৰুৱাৰ বিষয়ে পঢ়িম। তাৰ আগে আগে আমি লেখক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ বিষয়েও কিছু কথা জানি লওঁ। তেখেতৰ জন্ম হৈছিল 1905 চনত। তেওঁ অসমীয়া বৈষ্ণৱ সাহিত্যৰ এগৰাকী অন্যতম গৱেষক পণ্ডিত। অসমীয়া বিষয়ৰ উপৰিও তেওঁ বাংলা বিষয়তো MA ডিগ্ৰী লাভ কৰিছিল। তাৰপাছত তেওঁ কটন কলেজৰ অসমীয়া বিভাগত সুদীৰ্ঘকাল অধ্যাপনা কৰিছিল। তেখেতেই বৃহৎ কলেবৰৰ কথাগুৰু চৰিতখনৰ নাম তোমালোকে শুনিছানে নাই? বা কথাগুৰু চৰিত হৈছে মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ আৰু গোপালদেৱ আদিৰ ওপৰত লিখা জীৱনী সাহিত্য। সেই সময়ত অসমীয়াত বা সমগ্ৰ ভাৰততেই কাব্য বা ছন্দোবদ্ধ সাহিত্যহে ৰচিত হৈছিল, য'ত নেকি অসমীয়া সাহিত্যত সেই তাহানিতেই শংকৰদেৱৰ পৰৱৰ্তী বৈষ্ণৱ ভক্তসকলে জীৱনী লিখি জীৱনী সাহিত্যৰ এক বিৰল উদাহৰণ দাঙি থৈ গৈছিল। আৰু সেই গ্ৰন্থসমূহকে সংগ্ৰহ কৰি উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে একেলগে কথাগুৰু চৰিত মানে জীৱনী, কথা অৰ্থাৎ কথাৰে লিখা, গদ্যৰে লিখা গুৰুকেইজনাৰ চৰিত কথা অৰ্থাৎ জীৱনী, এইখনক লেখাৰুদেৱে সম্পাদনা কৰিছিল আৰু এইখন অসমীয়া সাহিত্যৰ অমূল্য সম্পদ হৈ ৰৈছে। ইয়াৰ উপৰি অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। ৰামায়ণ সাহিত্যৰ ওপৰত তেওঁ সুদীৰ্ঘকাল গৱেষণা কৰিছিল। এখেতৰে অধীনত আমাৰ প্ৰিয় সাহিত্যিকা, অসমৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা সাহিত্যিকা মামণি ৰয়ছম গোস্বামীয়ে ৰামায়ণ সাহিত্যৰ ওপৰত গৱেষণা কৰিছিল। ৰজনীকান্ত বৰদলৈৰ বিষয়েও তেখেতে লিখিছে। ৰজনীকান্ত বৰদলৈৰ নাম তোমালোকে চাগে জানাই। তেখেত অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় বা অসমৰ ৱাল্টাৰ স্কট বুলিও তেওঁক কোৱা হয়। লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে কোৱাৰ কোনো ঠায়েই নাই, কাৰণ তেওঁ ইমানেই বেছি প্ৰতিভাসম্পন্ন আছিল। গতিকে এইসকলৰ ওপৰত উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰ উপৰি তেওঁ ভালেকেইখন অনুবাদ গ্ৰন্থ ৰচনা কৰিছিল। সেইকেইখন হৈছে শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ, ধম্মপদ হৈছে বৌদ্ধ ধৰ্মৰ বা বুদ্ধৰ বাণী সংগৃহীত এখন পালি ভাষাৰ গ্ৰন্থ, যিখন তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল। তাৰপাছত এনক আৰ্ডেন নামৰ গ্ৰন্থখনো
অনুবাদ কৰিছিল। ইয়াৰ উপৰি তেওঁ পুৰণি সাহিত্য আধুনিক পদ্ধতিত সংগ্ৰহ কৰাৰ বা সম্পাদনা কৰাৰ প্ৰয়াসেৰে বকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱৰ ভক্তি বিবেক গ্ৰন্থখনি আৰু কথা সাহিত্য গ্ৰন্থখনি সম্পাদনা কৰিছিল। তেখেতে অসম সাহিত্য সভাৰ ধিঙত অনুষ্ঠিত হোৱা সভাখনতো সভাপতিত্ব কৰিছিল। গতিকে অসমীয়া সাহিত্যৰ অতি পণ্ডিত প্ৰবৰ ব্যক্তি উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে আনন্দৰাম বৰুৱাৰ বিষয়েও এই চমু জীৱনীখনত তোমালোকৰ কাৰণে নিশ্চয় প্ৰেৰণাদায়ক কথা যথেষ্ট সন্নিৱিষ্ট কৰিছে। আশা কৰোঁ তোমালোকে সেই আদৰ্শান্বিত হ'ব পাৰিবা। আমি মূল পাঠটো অকণমান আজি আৰম্ভ কৰিছোঁ। ইয়াৰ পিছৰ খণ্ডটোত মই দুটা খণ্ডত এই পাঠটি শেষ কৰিম বুলি ভাবিছোঁ। ক্ষণজন্মা আনন্দৰামৰ নাম আমি সকলোৱে শুনিছোঁ। ক্ষণজন্মা মানে তোমালোকে জানাই অতি শুভ ক্ষণত জন্মাজনকে কোৱা হয় ক্ষণজন্মা। আনন্দৰাম নিশ্চয় অতি শুভ ক্ষণত জন্মিছিল, যাৰ কাৰণে তেওঁ ইমান পাণ্ডিত্যৰ অধিকাৰী বা ইমান মেধাৰ অধিকাৰী হৈ জন্ম লাভ কৰিছিল। আমাৰ আগতো তেওঁৰ নাম বহুতে শুনিছিল আৰু আমাৰ পিছতো বহুতে শুনিব। গতিকে অতীত বৰ্তমান ভৱিষ্যত তিনি কালতে ব্যাপী থাকি তেওঁ মহত্বৰ পৰিচয় দিছে। ভাৰত, ইউৰোপ, আমেৰিকা আদি সকলো সভ্য দেশতে জ্ঞানী সমাজত আনন্দৰামৰ নাম জনাজাত। অৰ্থাৎ জ্ঞানী মাত্ৰেই আনন্দৰামৰ নাম জানে। প্ৰকৃত মহৎ লোকসকলে দেশকালৰ সীমা অতিক্ৰম কৰে। অৰ্থাৎ যিসকল অতি প্ৰতিভাধৰ ব্যক্তি তেওঁলোকে অসম দেশৰ বুলিয়েই অসমতে সীমাবদ্ধ হৈ নাথাকে। দেশ বিদেশলৈ তেওঁলোকৰ প্ৰতিভা বা সুনাম বিয়পি যায়। আনন্দৰাম প্ৰকৃত জ্ঞানী, অসাধাৰণ পণ্ডিত আৰু অসাধাৰণ কৰ্মী আছিল। সেই দেখি সুধী সমাজে তেওঁক শ্ৰদ্ধা দেখুৱায় আৰু ভক্তি কৰে। মানুহৰ সাৰ বস্তু হৈছে জ্ঞান, গতিকে জ্ঞানৰ মূৰ্তিয়েই পূজনীয়। গতিকে আনন্দৰাম বৰুৱাও সেই জ্ঞানৰ অধিকাৰী হৈয়ে সমগ্ৰ বিশ্বতে পূজিত হৈছিল। সেয়েহে গুণজ্ঞ কবিৰ এষাৰি কবিতা ইয়াত উল্লেখ কৰি দিছে যে আনন্দ তোমাৰ জ্ঞানৰ মূৰ্তি আমি সকলোৱে কৰিছোঁ ধ্যান। এই ফাঁকি কবিতা অৱশ্যে কাৰ কবিতাৰ পৰা দিলে ঠিক মই এই মুহূৰ্তত ক'ব নোৱাৰিম। যি কি নহওক, আনন্দৰাম অসমৰ এখন সৰু গাঁৱত জন্মিছিল। তেওঁ কোনো বৃহৎ পৰিয়ালত জন্মা নাছিল। আন অসমীয়াৰ দৰে তেওঁ খাৰ পাত কল কুঁহিয়াৰকে খাই ডাঙৰ হৈছিল। কিন্তু তেওঁ একান্তভাৱে জ্ঞান চৰ্চা কৰিছিল। ইয়ে তেওঁৰ বিশেষত্ব, ইয়ে তেওঁক মহৎ আৰু অমৰ কৰি তুলিছে। অৰ্থাৎ অন্যান্য 10জন অসমীয়াৰ নিচিনাকৈ সাধাৰণ পৰিৱেশতেই সাধাৰণ খাদ্য খায়েই আনন্দৰাম ডাঙৰ হৈছিল। তথাপি তেওঁ ইমান প্ৰতিভাৰ অধিকাৰী হ'ব পাৰিছিল। লেখকে সেই কথাকে ইয়াৰ দ্বাৰা বুজাব বিচাৰিছে। ইয়াৰ উপৰি তেওঁৰ জীৱনত যিবিলাক আদৰ্শ দেখুৱাই গৈছে সেইবোৰ সদায় অনুকৰণ কৰিবলগীয়া। গতিকে পথ দেখাতা ৰূপে তেওঁক স্মৰণ কৰিব লাগে আৰু অমৰ আৰু আকাৰহীন আনন্দৰামক মূৰ্তিমন্ত কৰি সদায় চকুৰ আগত ৰাখিব লাগে। অৰ্থাৎ তেওঁ আছিলে জ্ঞানৰ পথৰ পথ প্ৰৱৰ্তক। টেলিগ্ৰাফ কাকতত চাগে কিবা বেনাৰ্জী আছিলে, মই পাহৰিলোঁ নামটো, বোধহয় অভিজিত বেনাৰ্জী নেকি। তেওঁ লিখিছিলে যে টৰ্চ বিয়াৰাৰ অফ নৰ্থ ইষ্ট বুলি টেলিগ্ৰাফ কাকতত আনন্দৰাম বৰুৱাৰ বিষয়ে লিখিছিল যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত জ্ঞানৰ বন্তি দেখুৱাওঁতা আছিলে আনন্দৰাম বৰুৱা। গতিকে তেওঁৰ এই পথ আমি সদায় অনুকৰণ কৰা উচিত। প্ৰকৃততে মহাপুৰুষসকলৰ পদাংক অনুসৰণ কৰি প্ৰত্যেক মানুহে নিজৰ উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে। কোনো লোকে প্ৰকৃত জ্ঞানৰ অধিকাৰী হ'লে বা জীৱনৰ মাধুৰী ভোগ কৰিবলৈ পালে পৃথিৱীত জন্ম লাভ কৰাৰ সাৰ্থকতা উপলব্ধি কৰিলে জন্মদাতা পিতৃ মাতৃ আৰু লালন পালন কৰি ডাঙৰ কৰোতা উপৰিস্থসকল সংগীসকল জ্ঞানদাতাসকল দেশ আৰু সমাজৰ প্ৰতি কৃতজ্ঞ হয়। অৰ্থাৎ যি সন্তানে দেশৰ সুনাম আনে, সমগ্ৰ জাতিটোলৈ গৌৰৱ কঢ়িয়াই আনে, তেনে সন্তানৰ পিতৃ মাতৃও গৌৰৱান্বিত, সেই দেশখনো গৌৰৱান্বিত বুলি ক'ব খুজিছে। আনন্দৰামৰ জীৱনত ইয়াৰ সত্যতা প্ৰমাণিত হয়। ভাৰত আৰু সুদূৰ ইউৰোপত শিক্ষা লাভ কৰি তেওঁ অগাধ পণ্ডিত হৈ উঠিছিল। তেওঁ ইউৰোপলৈও পঢ়িবলৈ গৈছিল, সেই বিষয়ে আমি সময়ত পামগৈ। তাৰোপৰি দেশৰ আন কোনো লোকে সেই কালত আশা কৰিব নোৱাৰা ৰজাঘৰীয়া ডাঙৰ বিষয় পাইছিল। সেই সময়ত প্ৰশাসনীয় পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বৰ কঠিন আছিল আৰু আনন্দৰাম বৰুৱাদেৱ প্ৰথম অসমীয়াই নহয়, ৫ম গৰাকী ভাৰতীয় হোৱাৰ কৃতিত্ব অৰ্জন কৰিছিল প্ৰশাসনীয় সেৱাত, যাৰ কাৰণে তেওঁ ডাঙৰ প্ৰশাসনীয় বাব পাইছিল। তথাপি তেওঁ নিজৰ আই বোপাই ভাই ককাৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধা লেশমানো কমা নাছিল। তেওঁ যদিও ইমান ডাঙৰ বিষয়বাবত কাৰ্যনিৰ্বাহ কৰিছিল, কিন্তু তেওঁৰ নিজৰ পৰিয়ালৰ প্ৰতি বা সমাজখনৰ প্ৰতি দায়িত্ব বা শ্ৰদ্ধা ভক্তি কেতিয়াও কমা নাছিল। প্ৰকৃত জ্ঞানী লোকৰ সেইটোৱে পৰিচয়। তেওঁ কেতিয়াও নিজৰ শিপা পাহৰি নাযায়। সংস্কৃত সাগৰমথী জগত বিখ্যাত পণ্ডিতসকলৰ শাৰীত বহি সংস্কৃতৰ সুবৃহৎ গ্ৰন্থ লিখিবলৈ বহিছে, তেতিয়াও তেওঁ দুৰ্লভেশ্বৰী আৰু গড়গামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দিহে সন্তোষ লাভ কৰিছে।
অৰ্থাৎ তেওঁ সাধাৰণ পৰিয়ালৰ পৰা অহা বুলি নিজৰ পৰিচয় লুকুৱাবলৈ বিচৰা নাই। যদিও তেওঁ বিশ্বৰ গুণজ্ঞ ব্যক্তিৰ শাৰীৰ এজন ব্যক্তি, তথাপি তেওঁ অসমীয়াৰ সন্তান বুলি বা দুৰ্লভেশ্বৰী আৰু গগৰাম বৰুৱাৰ পুত্ৰ বুলি পৰিচয় দিহে তেওঁ গৌৰৱ অনুভৱ কৰিছিল। জন্ম দিওঁতা আৰু লালন পালন কৰি ডাঙৰ দীঘল কৰোঁতাসকলক কেনেকৈ ভক্তি দেখুৱাব, কেনেকৈনো তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব, তাকেহে তেওঁ চিন্তা কৰিছিল। অৰ্থাৎ তেওঁ নিজৰ জন্মদাতাৰ প্ৰতি, নিজৰ পিতৃ মাতৃৰ প্ৰতি বা জাতিটোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ কোনো সুযোগ তেওঁ হেৰুৱাব খোজা নাছিল। এয়াই হৈছে প্ৰকৃত জ্ঞানী লোকৰ লক্ষণ, যিয়ে কেতিয়াও নিজৰ দায়িত্ব, নিজৰ কৰ্তব্য, নিজৰ স্থান পাহৰি নাযায়। আনন্দৰামৰ নিজ দেশৰ প্ৰতিও ভক্তি কম নাছিল। প্ৰাগজ্যোতিষপুৰ সম্ভৱম বুলি কৈ তেওঁ বিশেষ গৌৰৱ অনুভৱ কৰিছিল। তেওঁৰ প্ৰকাশিত গ্ৰন্থসমূহৰ তেওঁ এইদৰে পৰিচয় দিছে। তেওঁ মহাবীৰ চৰিতত সংস্কৃত ব্যাখ্যাত নাট অভিনয়ৰ বিষয়ে লিখোঁতে কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এইটো ১ নম্বৰীয়া প্ৰশ্ন ক'ৰবাত অহা মই দেখিছোঁ যে মহাবীৰ চৰিতত তেওঁ কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে। গতিকে কোনখন গ্ৰন্থত তেওঁ কামৰূপৰ ভাওনাৰ বিষয়ে উল্লেখ কৰিছে, এনেকুৱা এটা প্ৰশ্ন অহা দেখা যায়। এইদৰে তেওঁ য'তেই সুবিধা পাইছে প্ৰাগজ্যোতিষ বা কামৰূপৰ বা স্বদেশ প্ৰেমৰ পৰিচয় তেওঁ দিবলৈ পাহৰা নাছিল। শ্ৰদ্ধেয় ভূঞা ডাঙৰীয়াই লিখা আনন্দৰামৰ জীৱনীৰ বিৱৰণবোৰৰ পৰা আমি জানিব পাৰোঁ যে তেওঁ সদায় নিজৰ দেশৰ লোকসকলৰ সন্মান ৰক্ষা কৰিছিল। এই প্ৰবন্ধটো লিখোঁতে লেখাৰুদেৱে তেওঁৰ আগতে যিখিনি প্ৰবন্ধ পাতি আনন্দৰাম বৰুৱাৰ বিষয়ে লিখা হৈছিল সেইখিনি অধ্যয়ন কৰি তেওঁ ইয়াত কৈছে যে তেওঁৰ বিষয়ে এইখিনি কথাই জানিছিল যে তেওঁ সদায় নিজৰ দেশৰ সন্মানীয় লোকসকলৰ সন্মান দিছিল বা সন্মান ৰক্ষা কৰিছিল। আমিও কওঁ যে যি দেশৰ পিতৃ মাতৃৰ পৰা আনন্দৰামৰ দৰে আজীৱন জ্ঞান পিপাসু আৰু প্ৰকৃষ্ট কৰ্মী পুত্ৰৰ জন্ম হ'ব পাৰে, সেই দেশৰ নৰনাৰী উভয়েই শ্ৰদ্ধা পায়। অৰ্থাৎ যি পিতৃ মাতৃৰ পৰা আনন্দৰামৰ নিচিনা জ্ঞানী, মেধাসম্পন্ন, প্ৰতিভাসম্পন্ন, দায়িত্বশীল, কৰ্তব্যপৰায়ণ আৰু নিজৰ অস্তিত্ব সম্পৰ্কে সচেতন ব্যক্তিৰ জন্ম হয়, সেই নৰনাৰী সকলোৱে শ্ৰদ্ধা পায় বুলি লেখকে কৈছে। আশা কৰোঁ এইখিনি কথাৰে মই এই ভিডিঅ'টো সামৰিব খুজিছোঁ। ইয়াৰ পিছৰ খণ্ডটোত আমি বাকীখিনি কথা আলোচনা কৰিম, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। এই ভিডিঅ'টো ইমানতে সামৰিছোঁ।